নমস্কাৰ, আজিৰ ভিডিঅ'টো ধুনীয়াকৈ সাজি কাচি লৈ আৰম্ভ কৰিছোঁ। যিহেতু আজি সৰস্বতী পূজা, সেয়েহে কলেজলৈ বুলি ওলাইছোঁ। আৰু সৰস্বতী মাৰ যিহেতু বগা ৰংটো প্ৰিয় বুলি কোৱা হয়, সেয়েহে বগা ৰঙৰ এই কাপোৰ পৰিধান কৰি লৈ ওলালোঁ কলেজলৈ বুলি। আৰু ইয়াত কলেজত গৈ থকা বাটতে ইয়াত দেখিছে নহয়, পূৰা ফুল বিক্ৰী কৰি আছিলে। যিহেতু আজি ভেলেণ্টাইন্স ডে'ও, সেয়ে বোলো আপোনালোককো দেখুৱাই দিওঁ, ইয়াৰ পৰাই ভেলেণ্টাইন্স ডে'ও উইছ কৰোঁ। এইকেইটা ফুল দিয়ে আৰু ইপিনে কলেজত আহি পাই দেখিছে নহয়, এয়া ধুনীয়াকৈ মণ্ডপটো সজাই থৈ দিছে আৰু চেল্ফি পইণ্টত চেল্ফি, আৰু এইপিনে দেখিলে ৰংগলীটো ইমান ধুনীয়াকৈ সজাইছে। সেয়াই আৰু আজিনো কি দেখুৱাম, মণ্ডপৰ বাহিৰে ভিতৰে সকলোতে সৰস্বতী। আৰু এইপিনে আমাৰ মেইন সৰস্বতী মা, তেখেতকো সেৱা জনাই ওলালোঁ কলেজৰ পৰা। আৰু কলেজৰ পৰা মই ক'লোঁ য'ত পৰা মই 12 পাছ কৰিছিলোঁ, তাত গৈ লুচি ঘুগুনি খাই ঘৰলৈ বুলি উভতিলোঁ। আকৌ সন্ধিয়া খোজকাঢ়ি কিবা এটা কামৰ পিছত খাই বৈ ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।